নমস্কাৰ পুনৰবাৰ সকলোকে স্বাগতম জনালোঁ। আজি মই আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ কুকাৰত ৰন্ধা ছাগলী মাংসৰ এটা ৰেচিপি। আপোনালোকেতো কুকাৰত ছাগলী মাংস ৰান্ধেই, তথাপিও মই কেনেকৈ ৰান্ধিলোঁ সেইটো দেখুৱাবলৈকে আপোনালোকৰ মাজলৈ এই ভিডিঅ'টো আগবঢ়ালোঁ। যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলত নতুন হয় তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আহক তেন্তে আমি এতিয়া ভিডিঅ'টোৰ মাজলৈ যাওঁ। ছাগলী মাংসৰ এই ৰেচিপিটোৰ কাৰণে মই লৈছোঁ খাহী মাংস আধা কেজি, 250 গ্ৰাম পিঁয়াজ মই এনেকৈ কাটি লৈছোঁ, এটুকুৰা আদা লৈছোঁ, এটা নহৰু লৈছোঁ, দুটা কেঁচা জলকীয়া লৈছোঁ, লগতে এটা বিলাহী কাটি লৈছোঁ। গোটা মছলাত আছে এচামুচ জিৰা, এচামুচ ধনিয়া, লং, ইলাচি আৰু ডালচেনি, লগতে জালুকটো খুন্দি থোৱা আছে, সেইকাৰণে ইয়াতে দেখুওৱা নাই। ইয়াত আছে এচামুচ ৰেড চিলি পাউডাৰ, এচামুচ জিৰা পাউডাৰ আৰু এচামুচ মিট মছলা, লগতে 3টা মই এনেকৈ আলু কাটি লৈছোঁ। এতিয়া এখন কেৰাহীত তেল অলপ গৰম কৰি লৈ মই আলুখিনি অলপ ৰঙচুৱা হোৱাকৈ ভাজি লৈছোঁ। আলুখিনি সিজোৱা নাই, অকল ৰঙচুৱা হোৱাকৈ ভাজি লৈছোঁ আৰু ভাজোঁতে ইয়াতে মই নিমখ আৰু হালধি একো সনা নাই, আপোনালোকে ইচ্ছা কৰিলে সানি ল'ব পাৰে। আলুখিনি ৰঙচুৱা হৈ গ'ল আৰু মই ইয়াত তেলৰ পৰা উঠাই দিলোঁ। এতিয়া সেইখিনি তেলতেই মই কাটি থোৱা পিঁয়াজৰ আধা অংশ ভাজি ল'ম। গোটেইখিনি পিঁয়াজ দিয়া নাই, ইয়াতে আধাহে দিছোঁ আৰু লগতে নহৰু কেইফুটামানো দি দিছোঁ। গেছৰ ফ্লেমটো মিডিয়ামতে আছে। ইফালে মই বাকী থকা নহৰুকেইটা এটা ব্লেণ্ডাৰত লৈ লৈছোঁ, লগতে আদাও লৈ লৈছোঁ আৰু জলকীয়াকেইটা দি এটা পেষ্ট বনাই ল'লোঁ। পিঁয়াজখিনি মই ইমানখিনি ৰঙচুৱাকৈ ভাজিলোঁ আৰু মই এতিয়া গেছৰ ফ্লেমটো অফ কৰি দিম। আৰু ইফালে শুকান মছলাখিনিও মই এনেকৈ মিক্সিত দি খুন্দি লৈছোঁ। এতিয়া মই ছাগলী মাংসখিনিত যিখিনি পিঁয়াজ আৰু নহৰু ভাজি লৈছিলোঁ ঠাণ্ডা হোৱাত মাংসখিনিৰ লগত দি দিলোঁ। লগতে দিছোঁ 3 চামুচ দৈ, লগতে দিছোঁ এচামুচ কাশ্মীৰী ৰেড চিলি পাউডাৰ, এচামুচ হালধি। গোটেইখিনি এতিয়া মই ভালদৰে সানি ল'ম। আৰু মাংসখিনি মেৰিনেট হ'বৰ কাৰণে আপোনালোকে প্ৰায় 1 ঘণ্টা 2 ঘণ্টা ৰাখি দিব পাৰে। মই কিন্তু ইমান সময় ৰখা নহ'লে, কাৰণ মোৰ ইমানখিনি সময় নাছিলে, মই লগালগেই ৰান্ধিছোঁ এইখিনি। পূৰা ভালকৈ সানি ল'ব যাতে এটা ধুনীয়া গোন্ধ ইয়াৰ পৰা ওলাই আহে। আৰু এইখিনি মোৰ এতিয়া মেৰিনেট কৰি হৈ গ'ল। এতিয়া মই এটা কুকাৰত দিছোঁ অলপ তেল, মিঠাতেল দিছোঁ, লগতে দিছোঁ আধা চামুচ চেনি। আৰু বাকী যিখিনি পিঁয়াজ আছিলে সেইখিনি মই এতিয়া ইয়াতে দি দিলোঁ। আৰু পিঁয়াজখিনি ৰঙচুৱা হোৱাকৈ মই ভাজি ল'ম আৰু গেছৰ ফ্লেমটো মিডিয়ামত আছে। এতিয়া যিখিনি গোটা মছলা মই খুন্দি লৈছিলোঁ মিক্সিত সেইখিনি ইয়াতে দি দিলোঁ আৰু লগতে দিছোঁ মই পাউডাৰ মছলাখিনি। এইখিনি প্ৰায় 10 মিনিটমান ভজাৰ পাছত ইয়াতে মই দিম আদা, নহৰু আৰু জলকীয়াৰ পেষ্টটো। ইয়াৰ আদা নহৰু কেঁচা গোন্ধ নোযোৱালৈকে মই এইখিনি ভাজি লৈছোঁ আৰু গেছৰ ফ্লেমটো মিডিয়ামতে ৰাখিছোঁ। এই আদা নহৰু জলকীয়াৰ পেষ্টটো দি প্ৰায় 10 মিনিটমান ভজাৰ পাছত ইয়াতে মই দিম এতিয়া বিলাহীটো। আৰু বিলাহীটো গলি নোযোৱালৈকে মই এইখিনি ভাজি লৈছোঁ।
এয়া বিলাহীটো সিজিছে আৰু গোটেই মছলাখিনিৰ পৰা যেতিয়াই তেল বিৰিঙিবলৈ আৰম্ভ কৰিলে তাতে মই মেৰিনেট কৰি থোৱা মাংসখিনি দি দিলোঁ। মাংসখিনি কুকাৰত দিয়াৰ পাছত মই গেছৰ ফ্লেমটো হাইলৈ লৈ গ'লোঁ আৰু হাই ফ্লেমতে এইখিনি প্ৰায় 15 মিনিটমান ভাজিছোঁ। আৰু গোটেই মাংসখিনি মই প্ৰায় এঘণ্টামানেই ভাজিছোঁ। আৰু ভাজি থাকোঁতে ইয়াতে দিছোঁ মই আন্দাজমতে নিমখ আৰু এচামুচ জালুকৰ গুড়ি। আৰু পুনৰ এইখিনি ভালদৰে মিহলাই লৈছোঁ। লৰাই লৰাই ভাজি থাকোঁতে মাজে মাজে ঢাকিও দিছোঁ এনেকৈ। আৰু 15 মিনিট হাই ফ্লেমত ভজাৰ পাছত মই গেছৰ ফ্লেমটো মিডিয়ামলৈ লৈ গ'লোঁ আৰু বাকীখিনি সময় মই অৰ্থাৎ 45 মিনিট সময় মিডিয়াম ফ্লেমতেই মাংসখিনি ভাজিছোঁ। আৰু ভাজি থাকোঁতে ইয়াতে দিছোঁ আলুখিনি। ছাগলী মাংস ভাজি থাকোঁতে তলৰ পৰা যেতিয়ালৈকে ফুটাৰ শব্দ এটা নাহে তেতিয়ালৈকে এইখিনি ভাজিব লাগে। ফুটফুটকৈ এটা শব্দ কৰে আৰু তলত লাগি নাযাবলৈ মই ইয়াতে দিছোঁ অকণমান পানী আৰু পুনৰ এইখিনি মই লৰাই লৰাই ভাজি আছোঁ। ভাজি থাকোঁতে মাজে মাজে ঢাকিও দিওঁ। প্ৰায় এঘণ্টামান মাংসখিনি এনেদৰে ভজাৰ পাছত ইয়াতে মই দিম এতিয়া গৰম পানী। পানীৰ জোখটো আপোনালোকে নিজৰ মতে দিব। মই ইয়াতে বেছি পানীও দিয়া নাই। পানী দিয়াৰ পাছত গোটেইখিনি এবাৰ ভালদৰে মিহলাই লৈছোঁ আৰু এতিয়া ইয়াতে কুকাৰৰ সাঁফৰখন লগাই দিলোঁ আৰু দিছোঁ মই ইয়াতে 3টা হুইচেল। 3টা হুইচেল দিয়াৰ পাছত এতিয়া এই মাংসখিনি উতলিবলৈ আৰম্ভ কৰিছে। এবাৰ মই গোটেইখিনি ভালদৰে লৰাই লৈছোঁ। আৰু বেছি পানীৰ নিচিনা লাগি আছে সেইকাৰণে মই আৰু অকণমান সময় উতলিবলৈ দিছোঁ। মাংসখিনি উতলি থাকোঁতেও ইয়াতে মই ঢাকনখন লগাই দিছিলোঁ আৰু লগতে ইয়াতে মই দিছিলোঁ এচামুচ গৰম মছলা, যিটো মোৰ ভিডিঅ'ত দেখুওৱা নহ'লে। ছাগলী মাংসৰ আঞ্জাখিনি ৰেডি হৈ গৈছে আৰু মই এতিয়া গেছৰ ফ্লেমটো অফ কৰি দিম। আৰু এয়া আমাৰ কুকাৰত ৰন্ধা ছাগলী মাংস ৰেডি হৈ গ'ল। আপোনালোকে গৰমে গৰমে ৰুটি নাইবা ভাতৰ লগত পৰিৱেশন কৰিব পাৰিব। আপোনালোকে যদি এনেদৰে আগতে ৰান্ধি খোৱা নাই এবাৰ খাই চাব, খাই নিশ্চয় ভাল পাব। কুকাৰত ৰন্ধা ছাগলী মাংসৰ এই ৰেচিপি ভিডিঅ'টো চাই কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাবচোন। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে সকলোলৈকে থাকিলে বহুত বহুত ধন্যবাদ। পুনৰ এটা নতুন ভিডিঅ'লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।